অনু অনু কি হ'ল নবৌ আজি মেট্ৰিকৰ ৰিজাল্ট দিব নহয় তহঁতৰ মাইনো কেনেকুৱা হ'ল আমাৰ তাই স্কুললৈ যাওঁ বুলি গ'ল এতিয়ালৈকে অহাই নাই আহিব লাগিছিল ইমান কৰে ফেইল হ'ল কিজানি জানো পাই কি কৰে ফেইল হলে বাপেকে দৰা চাই বিয়া দিম বুলিহে কৈছে দি দিয়াই ভাল ক'বনো কি কৰিব মই ইংলিছৰ লেটাৰ পালো লেটাৰ তাৰ মানে কিয় নবৌ লেটাৰ মানে চিঠি আকৌ দেখিছে সিহঁতৰ কাণ্ড চিঠি পাইছে বোলে কোনোবা ল'ৰাই দিছে কিজানি ইংৰাজী দিছে তেতিয়াহে ঘৰৰ মানুহে বুজি নাপাব আপুনি যাওকচোন দেই মই ভিতৰলৈ যাওঁ বাপেকে গম পালে সৰ্বনাশ হ'ব আপুনি এপাক আহিবচোন দেই কিবা এটা পালে বুলি ক'লে শুনিছানে ছোৱালীজনী কিবা এটা পালে বোলে কিটো পাইছে আপোনাকতো কোনে ক'লে তাই ক'লে চাওঁ কেনি গ'ল বৰ ল'ৰা ছোৱালী তাকে আকৌ বাপেৰৰ আগত ক'লি কি হ'ব বাপেৰে খাব তাই ভিতৰলৈ গোবিন্দ কাটি বৈছে হেৰা টুকুৰি এটা সাজি আছো এই চকীখনত আজি বোলে ছোৱালীহঁতৰ ৰিজাল্ট দিলে শুনিছো ৰিজাল্ট দিয়া কথা আপোনালোকৰ ছোৱালী স্কুলৰ পৰা আহিলে কয় কিবা এটা পাইছো বুলিয়ে কৈছে কথা হাতত দেখোন একো নেদেখিলো শুনিছো ভদাই পুতেকে বোলে চুইচাইড কৰিলে হা সেইবোৰহে ল'ৰা সি তেওঁ কিবা এটা কৰে হেৰা শুনিছানে আমাৰবোৰ একো নোৱাৰে হেলাই ল'ৰা বনালেও নবনে পিছে এইনো ক'ত গ'ল আছে ভিতৰতে আহচোন বাহিৰ ফালেকে ওলাই কিবা এটা যে পালো বুলি ক'লে তাই তই বাৰু কিবা জানো ৰ'বচোন ছোৱালী আহি লওক কি পালে বুলি ক'লে কি পালে সেইটো ছোৱালীয়ে মেট্ৰিকৰ ৰিজাল্ট ভাল কৰিছে আৰু ইংলিছত 80 নম্বৰৰ ওপৰত পাইছে সেইটোহে লেটাৰ